Hallelujah. Praise the Lord. ঈশ্বৰৰ গৌৰৱ আৰু মহিমা হওক প্ৰিয়সকল। আহক প্ৰিয়সকল, ঈশ্বৰ জীহুৱাই আজি আপোনাৰ আৰু মোৰ জীৱনত এটা নতুন দিন দিছে আৰু এই দিন পাই আমি ঈশ্বৰক আমি সন্তুষ্ট কৰা প্ৰয়োজন আছে। আমি কেনেদৰে ঈশ্বৰক সন্তুষ্ট কৰিম? আমি ঈশ্বৰৰ গৌৰৱ আৰু মহিমা কৰি আমি ঈশ্বৰক আমি সন্তুষ্ট কৰিব পাৰোঁ। সেয়েহে আহক প্ৰিয়সকল, আজি চমু বাক্যৰ যোগেদি আমি ঈশ্বৰৰ মহিমা কৰোঁ হওক। এয়ে হৈছে 1 কৰিন্থিয়া 6:20 পদত এনেদৰে লিখা আছে, তোমালোক নিজৰ নোহোৱা, কিয়নো তোমালোক মূল্যৰে কিনা হলা, এই হেতুকে তোমালোকৰ শৰীৰত ঈশ্বৰক গৌৰৱান্বিত কৰা। আমেন। আজি এই বাক্যত আমাক কোৱা হৈছে, আমি নিজৰ নহয় প্ৰিয়সকল, কাৰণ আমাক আমাৰ পিতৃ ঈশ্বৰ জীহুৱাই নিৰ্মাণ কৰিছে আৰু আমি আমাৰ এই শৰীৰৰ পৰা ঈশ্বৰক গৌৰৱ কৰিব লাগে। ঈশ্বৰৰ মহিমা আমি কৰাৰ আমাৰ প্ৰয়োজন আছে। বহু সময়ত আমি নিজৰ শৰীৰ আৰু নিজৰ এই অংগ প্ৰত্যংগবোৰক লৈ আমি গৌৰৱ কৰোঁ, কিন্তু এনে নহয় প্ৰিয়সকল, কাৰণ এই সকলো শৰীৰ আমাৰ ত্ৰাণকৰ্তা ঈশ্বৰ জীহুৱাৰ হয়, প্ৰভু যীশুৰ হয়, আৰু এই শৰীৰ ঈশ্বৰ জীহুৱাই তেওঁৰ তেজৰ দ্বাৰাই আমাক কিনি লৈছে। তেওঁৰ বহুমূলীয়া তেজ বুৱাই তেওঁ আমাক কিনিছে প্ৰিয়সকল। সেয়েহে আজি ঈশ্বৰৰ বাক্যত আমাক কোৱা হৈছে, তোমালোক নিজৰ নোহোৱা, কিয়নো তোমালোক মূল্যৰে কিনা হলা। অৰ্থাৎ ঈশ্বৰ জীহুৱাই তেওঁৰ বহুমূলীয়া তেজ বুৱাই আমাৰ সকলো অপৰাধ মোচন কৰি আমাক তেওঁ কিনিছে প্ৰিয়সকল। সেয়েহে আমাৰ এই শৰীৰৰ পৰা ঈশ্বৰৰ মহিমা আৰু গৌৰৱ হোৱাৰ প্ৰয়োজন আছে। আমি বহুতো সময়ত নিজৰ এই শৰীৰক লৈ আমি গৌৰৱ কৰোঁ, কিন্তু তেনে নহয় প্ৰিয়সকল। আমি এই শৰীৰৰ পৰা মাথো আমাৰ ত্ৰাণকৰ্তা ঈশ্বৰ জীহুৱা প্ৰভু যীশুৰহে গৌৰৱ হোৱা আমাৰ প্ৰয়োজন আছে। আৰু যেতিয়া আমি ঈশ্বৰক সন্তুষ্ট কৰিম, ঈশ্বৰৰ গৌৰৱ ও মহিমা কৰি, সেইটো সময়ত ঈশ্বৰ জীহুৱাই আমাৰ জীৱনত আশীৰ্বাদ প্ৰদান কৰিব আৰু আমাৰ জীৱনত ঈশ্বৰ জীহুৱাই ছাকচেছ লৈ আহিব, সফলতা লৈ আহিব। প্ৰতিটো কাৰ্যত আমি সফলতা লাভ কৰিব পাৰিম। সেয়েহে আমি আমাৰ এই শৰীৰৰ পৰা প্ৰথম কথা, আমি এই শৰীৰৰ পৰা ঈশ্বৰক আমি গৌৰৱ কৰা আমাৰ প্ৰয়োজন আছে। আহক প্ৰিয়সকল, আজি এই চমু বাক্যৰ যোগেদি ঈশ্বৰে আপোনাৰ আৰু মোৰ জীৱনত বহুমূলীয়া আশীৰ্বাদ দান কৰক। আমেন।